Good morning everyone. So আজি যেটো কথা ক'ব বিচাৰিছো সেইটো হ'ল আমাৰ দৃষ্টিভংগীৰ ওপৰত। আমি সততে ভাবো ন যে মোৰ স্বাস্থ্যৰ এইবোৰ সমস্যা, মোৰ ঘৰত এইটো প্ৰব্লেম, মোৰ অৰ্থনৈতিক অৱস্থা কিবা কাৰণত বেয়া আৰু মোৰ জীৱনত ইমান বেছি সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে মোৰ জীৱনটো যে মই মূৰ তুলি কিবা এটা কৰিবই নাই পৰা। নাইবা আমি ভাবো যে এই কিবা এটা কৰিম বুলি ভাবিছিলোঁ, সেই ভাল কাম এটা হাতত লৈছিলোঁ, দুটকামান পইচা গোট খাইছিল, হঠাতে কিবা এটা স্বাস্থ্যৰ সমস্যা ওলালে, হঠাতে কিবা এটা বিপদ ওলালে যাৰ বাবে হাঁচতীয়া টকাকেইটা খৰচ হৈ গ'ল। মুঠতে জীৱনটোক লৈ আমি সদায় ভাবোঁ যে আমাৰ যুঁজখন সকলোতকৈ জটিল আৰু এইটো সকলোৱে ভাবে যে আমাৰ যুঁজখন যুঁজি থাকোঁতে আমি মানসিকভাৱে হতাশ হৈছোঁ বা আমি কিবা কষ্ট পাইছোঁ। কিন্তু কথাটো হ'ল যে আমি যেতিয়া নিজৰ যুঁজখন জটিল বুলি ভাবি নিজকে সান্ত্বনা দি থাকোঁ, হাৰ মানি লৈ কেতিয়াবা হতাশ হৈ যাওঁ, তেতিয়া আমাৰ যুঁজখন হয়তো আন এনে বহু মানুহৰ তুলনাত বহু সহজ হৈ থাকে। ধৰি ল'লোঁ আমি আজি জীৱনটোক লৈ ভাবি আছোঁ যে মই এইটোহে কৰিব নাই পৰা, মোৰ জীৱনত চাগে এইটোৱে নহ'বগৈ, মই এইটো জীৱনলৈ আৰু বৰ বিশেষটো কৰিব নোৱাৰিম, ইমানবোৰ টেনশ্যনত আমি থাকোঁ। অথচ আমি জীৱনটো জীয়াবলৈ কেতিয়াবা পাহৰি যাওঁ। আৰু সমান্তৰালভাৱে যদি আমি চাওঁ, আমি দেখোঁ এজন মৃত্যুৰ মুখত ৰৈ থকা ব্যক্তিক, যাৰ স্বাস্থ্যৰ এনে সমস্যা হ'ল যে তেওঁ আৰু জীয়াই থাকিব নোৱাৰে, তেওঁৰ সন্মুখত জীৱনৰ শেষৰ 2-3 বা 1 মাহ সময় আছে। তেওঁৰ তুলনাত কিন্তু আমাৰ হাতত জীৱনটো জীয়াই থাকিবলৈ বহুত সুবিধা আছে, বহুত অপৰচুনিটিছ আছে। অথচ আমি তেওঁ হয়তো শেষৰ কেইটা দিন পাৰ কৰিছে আৰু বিচাৰিও বহু কাম কৰিবলৈ সক্ষম হৈ হোৱা, আৰু আমাৰ হাতত বহুত তেনেকুৱা দিন আছে যিবোৰ আমি আচলতে সলনি কৰিবলৈ বিচৰাই নাই, আমি জীৱনটোক সলাবলৈ বিচৰা নাই। অন্যহাতে আমি যদি চাওঁ এনে কোনো ব্যক্তিৰ লগত যাৰ শাৰীৰিক দুৰ্বলতা আছে, বিভিন্ন অংগৰ দুৰ্বলতা আছে আৰু কাৰোবাৰ ভৰি এখন নাই, তাৰ পাছতো তেওঁ খোজকাঢ়ি জীৱনটো জীয়াবলৈ চেষ্টা কৰি আছে। আমাৰ সকলো আছে, অথচ আমি ভাবি আছোঁ যে নাই আমি কৰিব পৰাকৈ সক্ষম নহয়, আমি নিজকে সফল কৰি তুলিব নাই পৰা। তেখেতসকলৰ লগত যদি আমি নিজৰ জীৱনটো তুলনা কৰোঁ, তেন্তে আমি দেখিম যে আমাৰ হাতত আমি নাই বুলি ভাবোঁতেও বহুত সুযোগ আছে, আমি সক্ষম নহয় বুলি ভাবোঁতেও আমি বহু পৰিমাণে সক্ষম। অথচ আমি জীৱনটোক লৈ হতাশ হৈ গৈছোঁ, আমি ভাবি আছোঁ আমাৰ ওচৰত আৰু কৰিব পৰা একো নাই। গতিকে এই ধাৰণাটো আমি প্ৰত্যেকেই সলনি কৰাৰ হয়তো প্ৰয়োজন থাকে। অন্যহাতে জীৱনত প্ৰতিটো বস্তু, প্ৰতিটো সমস্যাক লক্ষ্য কৰাৰ, তাৰ প্ৰতি আমাৰ দৃষ্টিভংগীটো কেনেকুৱা, এইটো জীৱনৰ প্ৰতিটো কথাত প্ৰভাৱ পেলায়, প্ৰতিটো দিনত প্ৰভাৱ পেলায়। এই যে সাধাৰণতে কয় যে পানীৰ গ্লাছটো আধা ভৰ্তি হৈ আছে নে আধা খালী হৈ আছে বুলি চাওঁ আমি, এইটো আমাৰ চিন্তাৰ ওপৰত নিৰ্ভৰশীল। ঠিক একেদৰে জীৱনৰ প্ৰতিটো দিনত সন্মুখীন হোৱা সমস্যাবোৰৰ প্ৰতি আমি দৃষ্টিভংগীটো কেনেকুৱা ল'ম, এইটো আমাৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰে। ধৰি লওক আমাৰ অসুখ এটা হ'ল, আমি সেই অসুখটোক লৈ সদায় দুখ কৰি বহি থাকিব পাৰোঁ, কি হ'ব কি নাই, হাজাৰটা টেনশ্যন লৈ থাকিব পাৰোঁ, আৰু আমি ভাবিব পাৰোঁ যে অসুখটো আমি কিদৰে ভাল কৰিম, তাৰ বাবে আমি নিজৰ জীৱনশৈলীত আমাৰ খাদ্যাভ্যাসত কি প্ৰভাৱ পেলাব লাগিব, কি সলনি কৰিব লাগিব, কি দৰৱ খাব লাগিব, এইখিনি। আৰু নহ'লে সেইটোকে লৈ যে মোৰ অসুখ হ'ল, কিডাল হ'ব এতিয়া আৰু মোৰ জীৱনত, এইবোৰ কথা ভাবি থাকিব পাৰোঁ। ফাইনেন্সিয়েল কণ্ডিশ্যনৰ ক্ষেত্ৰতো যে আজি যদি মোৰ অৰ্থনৈতিক অৱস্থা বেয়া, মই কিবা এটা কিনিব পৰা নাই, আনৰ লগত তুলনা কৰি মই এইটো কৰিবই পৰা নাই, এনে কথাবোৰ ভবাতকৈ আমি নিজকে এইদৰেও ক'ব পাৰোঁ যে আজিহে পৰা নাই, কাইলৈতো মই পাৰিম, আজিহে মোৰ জীৱনত এই সমস্যাটো হৈছে, কাইলৈ সময়বোৰ সলনি হ'ব। প্ৰতিটো দুখৰ মুহূৰ্তত আমি নিজকে এইদৰে ক'ব পাৰোঁ যে দুখবোৰ সদায় নাথাকে, আজি আমি দুখত আছোঁ, আজি আমাৰ এইটো সমস্যা হৈ আছে, এই সমস্যাটো এদিন সমাধান হ'ব, এই সমস্যাটো সমাধান কৰিবলৈ আমি চেষ্টা কৰিব লাগিব। আৰু দুখবোৰ সেইসকল মানুহৰে থাকে যাৰ জীৱনত কষ্ট কৰিব লগাও বহুত থাকে, যাৰ জীৱনত যাব লগাও বহুত থাকে। আমি এনেকৈও ভাবিব পাৰোঁ যে সেইসকল মানুহৰে যুঁজখন বেছি জটিল হয়, বেছি কঠিন হয়,
যিসকল বেছি সবল যোদ্ধা সেইসকল মানুহৰ সন্মুখতে বেছি প্ৰত্যাহ্বান থাকে। যিসকলৰ সাহস, শক্তি আৰু সামৰ্থ্য থাকে সেই প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজাৰ আৰু সেই প্ৰত্যাহ্বানবোৰৰ সৈতে যুঁজি নিজকে সফল কৰাৰ। গতিকে জীৱনত অহা প্ৰতিটো সমস্যাৰ ক্ষেত্ৰত আমি এইদৰে যদি ভাবোঁ যে আমাৰেই জীৱনত এইবোৰ কিয় হয়, সকলোৰে ভাল হৈছে, আমাৰ নাই হোৱা, আমিহে কৰিব নাই পৰা, তেতিয়াহ'লে হয়তো আমি যুঁজি থকাৰ সময়বোৰত সাহসবোৰ হেৰুৱাই দিম। আমি বৰ দুখেৰে থাকিব লাগিব, মনত অশান্তি হৈ থাকিব লাগিব আৰু সদায় যুঁজখন আমাৰ কঠিন যেন লাগি থাকিব। কিন্তু সমান্তৰালভাৱে আমি যদি ভাবোঁ যে আমাৰ যুঁজখন এইবাবেই কঠিন কাৰণ কাইলৈ আমাৰ সন্মুখত বৰ সুন্দৰ বাট এটা মুকলি হ'ব। আজি আমি যুঁজি কাইলৈ ভৱিষ্যত আমাৰ বৰ সুন্দৰ হ'ব, এনে এটা ধাৰণা লৈ যে আমি সবল, শক্তিবান আৰু আমাৰ সামৰ্থ্য আছে যুঁজখন যুঁজিবলৈ, সেইবাবে আমি এই যুঁজখনত যোদ্ধা হোৱাৰ সুযোগ পাইছোঁ। আমাৰ সন্মুখত প্ৰত্যাহ্বান আছে কাৰণ আমি সেই প্ৰত্যাহ্বানবোৰক অতিক্ৰম কৰি জীৱনত সফল হ'ব লাগে, সাহসী হ'ব লাগে। গতিকে এনেধৰণৰ চিন্তা এটাৰে আমি যদি নিজকে সাহসী কৰি তোলোঁ, আমি যদি নিজকে সবল কৰি তোলোঁ, তেতিয়া জীৱন যুঁজত আমি হাৰ মানিব নালাগে। জীৱনৰ কোনো সমস্যাই আমাক দুৰ্বল কৰিব নোৱাৰিব, আমাৰ আত্মবিশ্বাসবোৰ দুৰ্বল কৰি তুলিব নোৱাৰিব। গতিকে জীৱনৰ প্ৰত্যেকটো দিন প্ৰতিটো সমস্যাৰ সন্মুখীন হওঁতে যদি আমাৰ দৃষ্টিভংগীটো ঋণাত্মক, সেই দৃষ্টিভংগীটো আমি ধনাত্মক কৰাৰ প্ৰয়োজন আছে। প্ৰতিটো বস্তুৰ ঋণাত্মক দিশবোৰ লক্ষ্য নকৰি সেই ঋণাত্মক দিশবোৰৰ পৰা আঁতৰি গৈ ধনাত্মক দিশবোৰ লক্ষ্য কৰাৰ প্ৰয়োজন আছে। যে জীৱনত খুব বেয়া দিন কেইটামান আহিলে, খুব ডাঙৰ সমস্যাৰ সন্মুখীন হ'লোঁ, কিন্তু সেই খুব বেয়া দিনকেইটাৰ পৰা, সেই খুব ডাঙৰ সমস্যাকেইটাৰ পৰা আমি কি শিক্ষা পালোঁ, আমি সেই শিক্ষা আমি ভৱিষ্যত জীৱনত কিদৰে কামত লগালোঁ, ভৱিষ্যতটো সলনি কৰিব আমি কিদৰে পাৰিলোঁ, এই কথাটো ভবাৰ প্ৰয়োজন আছে। গতিকে আশা কৰোঁ যে আপুনিও মোৰ কথাকেইটাৰ লগত সহমত হ'ব, আপোনাৰো দৃষ্টিভংগী মোক থাকিলে দিব। ধন্যবাদ, আকৌ লগ পাম, বাই বাই।